ধিক মানৱতা হৃদয় বিদাৰক পৃথিৱীত আহিয়েই মৃত্যুক আঁকোৱালি ল'লে এটা নৱজাতকটোক পেলাই থৈ গ'ল নদীৰ মাজত। ঘটনা মাৰ্ঘেৰিটাত ভুলুণ্ঠিত মানৱতা। বুৱতী নৈত পেলাই থৈ গ'ল নৱজাতকক। মানৱতা যে ভুলুণ্ঠিত সেয়া পুনৰবাৰ প্ৰমাণ হ'ল মাৰ্ঘেৰিটাত এটা নৱজাতকক নদীৰ মাজত পানীত পেলাই থৈ গ'ল কোনো পাখণ্ডই। বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ সমান্তৰালভাৱে মানৱ জাতিৰ চিন্তাধাৰা, প্ৰমূল্যবোধ আৰু সভ্যতাৰ বিকাশ হোৱা বুলি দাবী কৰা এইখন সমাজতেই সংঘটিত হৈছে এনে ঘটনা। দেওবাৰে পুৱা মাৰ্ঘেৰিটাৰ বাঁহবাৰী ২ নম্বৰ বাবুপথাৰ নলাত সংঘটিত এক চাঞ্চল্যৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ অসম। মানৱীয় প্ৰমূল্যবোধ সন্দৰ্ভত ভবাই তুলিছে এই প্ৰশ্ন। এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰ হ'ল বাঁহবাৰী গাঁৱৰ কাষেৰে বৈ যোৱা এটা নৈত। এজন ব্যক্তিয়ে পাত কাটিবলৈ যোৱাৰ সময়তেই প্ৰত্যক্ষ কৰে এটা নৱজাতক ভাহি থকা। নৱজাতকটোৰ নিথৰ দেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। তাতে হাল মাৰি আছিলে, মানে তাৰ ল'ৰা এটাই টকুপাত কাটিব আহিছিলে। টকুপাত কাটিব আহোঁতে মানে এই ল'ৰাটোক দেখি পালে। তাৰপৰা আমাৰ ল'ৰাটো সিফালৰ পৰা আহি আছিলে, সি ফোন কৰিলে নাই বোলে ইয়াত কেঁচুৱা একটা পেলাই থৈছে নলাত। তাৰপৰা মই চাবলৈ আহিলোঁতো সঁচাকৈ ল'ৰাটো দেখি পাইছোঁ। দেখি পাই আকৌ পিছত এই গাঁৱৰ মানুহ কেইজন, আমাৰ বিটিভি মানুহ মাতি কিনি চালোঁ হয়। তাৰপিছত এই মাক বাপেকক সুধিলোঁ, হয় আমাৰ এই ইয়াৰ বুলি কৈছে। আগতে নহয় বুলি কৈছিলে, পিছত হয় বুলি ক'লে। পিছত মই থানাত ফোন মাৰি জনালোঁ। ইতিমধ্যে আৰক্ষীয়ে নৱজাতকটো উদ্ধাৰ কৰি নদীৰ পৰা লৈ যাবলৈ সক্ষম হয়। কোন পাখণ্ডৰ হাতত নৱজাতকটোৱে পৃথিৱীলৈ আহিয়েই মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল সেয়া ওলাই পৰিব আৰক্ষীৰ তদন্তত। নিউজ ডেস্ক, প্ৰতিদিন লাইভ।